নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ মই চন্দন আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ বহুতেই নিশ্চয় গোলাঘাট জিলাৰ বোকাখাট আৰু গেলেকী অঞ্চলত থকা কাকমাই থান বা কাকগোসানী থানৰ বিষয়ে ভালদৰে জানে। বহুতে নিশ্চয় দুৰ্গা পূজাতে হওক, বাসন্তী পূজাতে হওক অথবা বছৰটোৰ বিভিন্ন সময়তে হওক এই দুখন থানলৈ গৈছেও। এই সময়ত অসংখ্য ভক্ত কাকগোসানী থানলৈ গৈ তেওঁলোকৰ ভক্তি অৰ্ঘ্য গোসানীৰ চৰণত নিবেদন কৰে। কিন্তু আপোনালোকে বাৰু জানেনে এই থানখনৰ নাম কাকগোসানী থান কিয় হ'ল, বা এই কাকগোসানীক কেনেদৰে ক'ৰ পৰা উদ্ধাৰ কৰি আনি প্ৰথম ক'ত প্ৰতিষ্ঠা কৰি পূজা সেৱা কৰা হৈছিল? এতিয়া থকা থান দুখন সঁচাকৈ কাকগোসানীৰ প্ৰথম জেগা হয়নে? সেই সবিশেষ জানিবৰ বাবে আজি মই আপোনালোকক লৈ যাম এনে এখন ঠাইলৈ, য'ত প্ৰথম পানীত ডুবি থকাৰ পৰা উদ্ধাৰ কৰি কাকগোসানীক প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰা হৈছিল। মই বৰ্তমান আছোঁ এতিয়া কহৰা চাৰিআলিৰ ঠিক ওচৰতে। ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ পূবলৈ গৈ এটি ৰোডৰ পৰা বাওঁফালে সোমাই গ'লেই আমি উপস্থিত হ'ম সেই জেগাত। কিন্তু তাৰ আগে আগে আমি যাব লাগিব এটা ৰাস্তাৰে সোমাই, খলা বমা ৰাস্তাৰে সোমাই কাকগোসানী থানলৈ বুলি। বস্তুটো ইয়াৰ কাহিনীটো ডাঙৰ নোসোমাই পানী নোসোমাই প্ৰত্যেক বছৰে যিমান ডাঙৰ হওক নোসোমাই। এইখন মন্দিৰৰ মহত্ব বহুত আছে। কহৰা চাৰিআলিৰ পৰা ঠিক 1 কিলোমিটাৰ গৈ আপোনালোকে ৰাস্তাৰ সিটোৰ পৰাই দেখিছে ভাৰত পেট্ৰলিয়াম, আৰু এইফালে সেয়া এখন তোৰণ দেখিছেনে? তোৰণ লিখা আছে মাধৱ বাবা থান। মাধৱ বাবা থান, এই তোৰণৰ তলেদিয়ে আমাৰ স্কুটি এতিয়া আগবাঢ়ি যাব এটা খলা বমা ৰাস্তাৰে। দেখিছেনে? খলা বমা ৰাস্তাৰে আমি যাম। এয়া গৈ আছোঁ চাৰিওফালে বিস্তীৰ্ণ পথাৰ, মাজে মাজে পানী আছে ৰাস্তাত, দুই একে অহা যোৱা কৰি আছে। ধুনীয়া পৰিৱেশ, ধুনীয়া গছ গছনি আছে। ৰাস্তা যদিও বেয়া তথাপিও গৈ বেয়া লগা নাই, পৰিৱেশটো চাই ভাল লাগিছে। গৈ আমি এতিয়া এটা তিনিআলি পাইছোঁ, এখন দোকান আছে, তাৰ কাষেদি আমি সোঁফালেদি আকৌ আগবাঢ়িছোঁ। বাটত আমি বিভিন্ন মানুহ লগ পাইছোঁ। আমি গম পাইছোঁ যে কালি হেনো বুদ্ধ পূৰ্ণিমাৰ দিনা তাত পূজা অৰ্চনা হৈছিল। এইবিলাক হয়তো আকৌ এই ল'ৰা ছোৱালীখিনি তালৈকে গৈছে, অকণমানিটো দৌৰিছে সেই আমাৰ স্কুটিৰ আগেদি। আকৌ আমি খলা বমা ৰাস্তাৰ প্ৰায় ইতিমধ্যে আমি 3 কিলোমিটাৰমান আহিলোঁ। 3 কিলোমিটাৰমান আহি সোমাই গ'লোঁ। সোমাই সেয়া দেখিছেনে দূৰত ৰঙাকৈ? সেয়াই হৈছে আমাৰ মাধৱ বাবা থান, আমি য'লৈ আজি যি ঠাইলৈ আমি আজি আহিছোঁ। আমি লগে লগে পিছফালে গৈছোঁ। এয়া চাওক, মন্দিৰৰ পিছফালে এখন ধুনীয়া বিল। এইটো আচলতে এৰাসুতি হেনো। সেই যে চুকত দেখিছে, দূৰলৈ দেখিছে, সেই তিনিচুকীয়া বিল বুলি কয় হেনো। 3টা ভাগ আছে দেখিছেনে? তিনিচুকীয়া বিল বুলি কয়। আৰু এইফালে হেনো গৈছে হৰহৰি বিললৈ। হৰহৰি বিল বুলি আছে, সেইখিনি আমি পিছত জানিম। এতিয়া এই ঠাইতে হেনো সেই তিনিচুকীয়া বিল যিখিনিত কয়, সেই জেগাতে হেনো গদাধৰ সিংহই কাকগোসানীক এটা কাক বাঁহৰ চুঙাত আনি পেলাই দিছিল। যেতিয়া শত্ৰু আহিছিল আৰু কিছুমান কথা আছিলে, সেইকাৰণে আনি তাৰ পৰা উদ্ধাৰ কৰি এই ঠাইত, এই গছজোপা যে দেখিছে, সেই ঠাইত প্ৰথম হেনো স্থাপন কৰি পেলাই পূজা অৰ্চনা কৰিছিল, উদ্ধাৰ কৰি আনি। সেয়া বহুত পিছত আমি হয়তো কাৰোবাৰ লগত কথা পাতিলে আমি জানিব পাৰিম। এতিয়া যিখন আমি বিল দেখিছোঁ, সেই বিলখন হেনো আগতে ব্ৰহ্মপুত্ৰ সেইফালে দিয়ে গৈছিল। ব্ৰহ্মপুত্ৰ এইফালে গৈ, ব্ৰহ্মপুত্ৰ নদী এইফালে গৈ, আচৰিত লাগে নহয়নে কথাবোৰ ভাবিলে? গৈ পেলাই এনেকৈ কলীয়াবৰে হৈ পেলাই এতিয়া যি ঠাইত আছে কলীয়া ভোমোৰা দলং, সেইফালেদি হেনো গৈছিল। এতিয়া সেইটো এৰাসুতি হ'ল, কিন্তু ব্ৰহ্মপুত্ৰৰ পানী উভতি আহি হেনো এতিয়াও এই ঠাইত বানপানীৰ সৃষ্টি কৰে। এজোপা প্ৰকাণ্ড বৰগছৰ তলত দেখিছেনে অকণমানি কেইজনমানে শাৰী আছিলে। এতিয়া মই আপোনালোকক আকৌ দেখুৱাবলৈ চেষ্টা কৰিম। সেই শাৰী আছে দেখিছেনে? কালি হৈ যোৱা পূজাৰ পিছত তেওঁলোকে চাফা কৰি আছে। প্ৰকাণ্ড বৰগছ, গোটেই মন্দিৰটোৰ প্ৰায় আগফালটো জুৰি পেলাই বৰগছ আছে। ধুনীয়া বৰগছ, আৰু তলত এয়া ত্ৰিশূল, শিৱৰ ত্ৰিশূল আছে। এইফালে বহুত ত্ৰিশূল আছে, ৰঙা কাপোৰ বন্ধা আছে। এনেকৈ বহুত মানুহ কালি আহিছিলে, সেইকাৰণে হয়তো কিছু লেতেৰা। এয়া দেখিছেনে? এয়া বলিশাল। ইয়াত হেনো হাঁহ, পাৰ আৰু ছাগলী বলি দিয়া হয়। কাকত থান বাকী দুখনৰ দৰে মহ বলি দিয়া নহয়। আৰু ইয়াতে বলিৰ পিছত চিহ্নমুণ্ড আৰু পিছুৱা হয়তো ইয়াতে পেলোৱা হয়। সেয়া তেজ লাগি আছে দেখিছেনে? গদাধৰ সিংহই এইখিনিতে বোলে এৰিছিলে। সেইকাৰণে আমি ইয়াতে আৰু
গদাধৰ সিংহ যেতিয়া কাকক বাঁহত চুঙাত আনিছিলে আনি পেলাই ঔটেঙা পৰি গ'ল অঁ সেই সময়তে ঔটেঙা গছৰ তলত পৰিছিলে শুই আছিলে তেতিয়া মানে ঔটেঙা কাকৰ মাহক হেৰি চুঙাত ভৰাই থৈছিলে তেতিয়া মানে ঔটেঙাটো পৰিলে বুকুত সেই তেতিয়া মানে চক খাই পেলাই সেই কাকৰ চুঙাটোক ক'লে যে আপুনি আপোনাক ইমান দূৰৰ পৰা আনি আছোঁ আপুনি মোক কিয় ভয় কৰিছে অঁ সেই দুজোপা গছৰ গুৰিত মানে পূজা বসন্ত হৈছিল প্ৰথম বেলগছৰ গুৰিতে হৈছিলে তেতিয়া এইবিলাকতো একো নাছিলে আৰু জংঘল নিচিনা আছিল। অঁ তাৰপিছত আকৌ ইফালে কিবা এটা আমাৰ এনেকৈ মানে হেৰি কৰিলে মানুহজনে ক'লে যে ঘৰ বনাব লাগে অঁ অঁ এতিয়া মন্দিৰটো বনালে অঁ বনাৰ পিছতো মানে বহুত কষ্টৰে বনাবলগীয়া হ'ল আৰু ৰাইজো যাতে আমাৰ মানে গাঁৱৰে মানুহ দুটা তিনিটা ঢুকাল অঁ এই ঘৰটো বনাওঁতে হয় নাই প্ৰথম মানে এই বেলগছৰ তলতে প্ৰতিষ্ঠা হৈছিলে তেতিয়া সেই তেতিয়া বেলগছ তেতিয়াৰ পৰা আছেই নেকি এইকেইজোপা তেতিয়া নহয় বুজিছো অঁ তেতিয়া মানে বেলগছ পুলি ৰুইছিলে তাৰ অঁ তেতিয়া অঁ এতিয়া ইয়াত কি আছে বুলি ক'লে গণেশ বাবা আছে অঁ আৰু কাকৌখানী মা কাকৰগোসানী মা আছে হয় নাই অঁ মানে পানী হ'লেও ঘৰ চৰ মানে যিখিনি আছে সেইখিনি মানুহখিনি গুচি যায় অঁ মানে আমাৰ স্থানটোত পানী অকণো নোসোমায় কিন্তু কাষেদিয়েতো যায় পানী কাষেদি যায় কিন্তু পানীও মানে স্থানত নোসোমায় ইয়াত নোসোমায় পানী নোসোমায় প্ৰত্যেক বছৰে বছৰে যিমান ডাঙৰ হওক অঁ নোসোমায় এয়া চাওকচোন সৰু সৰু কিছুমান ল'ৰা ছোৱালী আহি পেলাই মন্দিৰৰ চৌহদ চাফা কৰিছে কালি যি অনুষ্ঠান হৈ গৈছিল তাৰ ফলত যথেষ্ট মানুহৰ সমাগম হৈছিল আৰু সেইবাবে হয়তো লেতেৰা হৈছিল তেওঁলোকে চাফা কৰিছে ধুনীয়াকৈ চাফা কৰিছে এতিয়া গোটেইখিনি চাফা কৰি দিব গোটেইখিনি ল'ৰা ছোৱালীৰ সঁচাকৈ কৰ্মস্পৃহা ভাল লগা নহয়নে মই এতিয়া মন্দিৰৰ গোটেই চাৰিওফালটো দেখাবলৈ চেষ্টা কৰিম চাৰিওফালৰ পৰিৱেশ এখন ধুনীয়া বিল সুন্দৰ বিল আৰু এইফালে আমি এয়া মন্দিৰৰ পিছভাগ আৰু এয়া মন্দিৰ ইফালে মন্দিৰ আছে আৰু এনেকৈ এইফালে গোটেই এৰিয়াটো প্ৰায় 10 বিঘা মাটি আছে হেনো ইয়াত প্ৰাক্তন MLA জিতেন গগৈ হেনো প্ৰায় 10 বিঘা মাটি মন্দিৰৰ কাৰণে মোকলাই দিছিলে আৰু সেয়া চাওক তোমালোকে গোটেই ফিল্ডখন চাফা কৰি দিবা নেকি ফিল্ডখন চাফা কৰিবা নেকি হা কিমান দূৰলৈকে কৰিবা হা আকৌ অহা শুকুৰবাৰে আছে নহয় ন আমাৰ উভতিবৰ হ'ল চাওক ধুনীয়া পাহাৰ চাৰিওফালে সন্মুখত সেই ধুনীয়া পাহাৰ ইফালে ৰাস্তা এইফালে পথাৰ কিবা কিবি খেতি কৰিছে বেছিভাগ মানুহ আদিবাসী তেওঁলোকৰ মাছ ধৰাৰ খেতি কৰাৰ প্ৰধান কাম কিন্তু এটা কথা আজি আপোনালোকক মন্দিৰৰ ভিতৰভাগ আমি দেখুৱাব নোৱাৰিলোঁ অহা শুকুৰবাৰে আমি আকৌ আহিম আমি আশা কৰিছোঁ ভিতৰভাগ ভালদৰে দেখুৱাম পূজা অৰ্চনা যেতিয়া হ'ব ধন্যবাদ